গুড মৰ্ণিং বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ এখেতে সাৰ মাৰিবলৈ নিছে। কালি গৈছাগলৈ গৈছিলোঁ, গৈছাগলৈ যাওঁতে সাৰ আনিলে, তাৰপৰা এয়া মাৰিবলৈ গৈছে। ফ্ৰণ্টৰ মাটি দুডৰা মানে বাম হয় অলপ, সেইকাৰণে মানে সাৰ দিবলৈ গৈছে, সাৰ মাৰিবলৈ গৈছে। এইফালে মানে এই সোঁহাতৰ থকাবিলাক মানে দ হয়, এইফালে অলপ বাম হয়, এইফালে ঘৰটো ওলাই থাকিলে চাব দেই। সাৰ মাৰিবলৈ গৈছে ইমান ধুনীয়া সেউজীয়া, চাওকচোন। ৰাতিপুৱা সময়খিনি বৰ ভাল লাগে ন। মই সদায় আগফালে বহি সেউজীয়া চাই থাকোঁ আৰু বহি চাহো খাই থাকোঁ মানে চাই এয়া আকৌ ডেটা দেই। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই, স্কিপ নকৰিব। 95 এজৰ ককা পুঠা দতি এজনক লগ পালোঁ কালি, মানে দেখিব আপোনালোকে ভিডিঅ'ত। আমাৰ মানে মামাৰ ঘৰ আছে, মানে দিখৈ পায় নঘটানি বুলি কয়, তাত মানে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া সকলো গম পাব। তাৰপিছতে এয়া এওঁ সাৰ ছটিয়াই আছে। এওঁ ক'লোঁ গামলা এটা লৈ যাবলৈ, গামলা নিনিলে, ডাইৰেক্ট কেৰি বেগকে উঠাই দিলে। সেয়া এইপিনে গৰু উলিয়াই দিলে দেউতাই, এওঁ উলিয়াই দিলে। ৰাতিপুৱাই এইটো ডিউটি তেওঁলোকৰ থাকেই আৰু মানে। মাকে জীয়েকে মৰম কৰিছে। মাকে জীয়েকক কেনেকৈ মৰম কৰিছে। আজিকালি জীৱ জন্তুৰ মাজতে বেছি মৰম চেনেহবিলাক দেখোঁ। আমাৰ মানুহবিলাকে আজিকালি মৰম চেনেহবিলাক নাইকিয়াই হৈ গৈছে প্ৰায়। এজনী মাক হয়, এজনী জীয়েক, মাকে কেনেকৈ চেলেকি দিছে দেখিছে, কিমান মৰম কৰিছে তাইক। সেইখন আকৌ আমাৰ ফেমিলি ধাবা দেই, সেইখন আমাৰ বৰ্তাহঁতৰ ফেমিলি ধাবা। দেউতাই তেওঁক চিঞৰিছে, এওঁ মানে সাৰবোৰ মানে গোটা গোটাকৈ মাৰি দিছে, মানে সাৰবোৰ মানে মোহাৰি লোৱা নাই, মানে সাৰবিলাক নিমখৰ নিচিনা যে লদা লদা পাতি থাকে। এওঁ নাই সেনেকৈ মাৰিছে। মৰমো কৰিলে আকৌ দনো লাগিছে দেখিছেনে দুইজনীয়ে। কি কৰিব এনেকৈ আৰু। দেখিছে কেনেকৈ অভিমান কৰি আকৌ ভাল হৈ গৈছে। সঁচাকৈ দেই। তাৰপৰা কালি দিখৌ ইপাৰলৈ গৈছিলোঁ, মানে আমাৰ গৈছাগৰ আৰু নকটানীক মানে সংযোগ কৰি এখন দলং বনাইছে। দলংখন নতুনকৈ হৈছে, মানে দলংখন মই দেখাই নাই, মানে নতুনকৈ অপেনিং কৰাই নাই বাৰু। তাৰপৰা সেই দলংখন চাবলৈ গৈছিলোঁ, মানে গৈছাগলৈ গৈছিলোঁ বজাৰৰ ফালে, এনেই আজি বহুত দিন যোৱা নাই কাৰণে। এওঁ বোলে বোলা দলংখনো চাই আহিবা বোলে। তাৰ ইপাৰে আকৌ আমাৰ বাইদেউ ঘৰ আছে, বাইদেউ ঘৰ মানে বাইদেউ ঘৰলৈও গ'লোগৈ এপাক। যোৱা প্লেন নাছিলে মানে, তাৰপিছতে সিহঁতৰ ঘৰতো সোমাই আহিলোঁ। ইমান ধুনীয়া চাওকচোন দলংখন। মানুহখিনি বহুত সুবিধা হৈছে। আগতে সেই ঘাটেদি পাৰ হ'ব লাগে, নাও দি, একদম পানী পূৰা ভৰ্তি হৈ থাকে নদীত, ইমান দিগদাৰ হয় মানুহখিনি। এতিয়া মানুহখিনি খুব ভাল হৈছে আৰু, মানে সন্ধিয়া টাইমত বজাৰ কৰিবলৈ আহিব পাৰে ইপাৰে। মানে আমাৰবিলাকতকৈ ধৰক এডভান্সে হ'ল, মানে টাউনৰ নিচিনা আৰু। সন্ধিয়া টাইমত আহিব পাৰে বজাৰ কৰিবলৈ, অকণমান আৰু মানে 5 মিনিট বাট ইপাৰ হৈ দিলে আমাৰ বাইদেউ ঘৰ পায়, মানে বৰ্তাহঁতৰ বাইদেউ ঘৰ। তাৰপৰা অকলে বোলে নহয় বোলে, ইহঁতৰ ঘৰতো সোমাই যাওঁ বোলা। চাওকচোন ইমান ধুনীয়া ভিউ পইণ্টটো, নদীখন একদম মেখিত কেনেকুৱা বনি আছে, মানে এছটোৰ নিচিনা হৈ আছে। এইখন আকৌ দিখৌ নদী দেই, দিখৌ নহয়। এই গৈছাগত এখন প্ৰথম হৈছে দিখৌ নদীৰ ওপৰত দলং। নাগলৈ আছে মানে শিৱসাগৰ ফালে, এইখন মানে আমাৰ গৈছাগৰ এৰিয়াটোত এখন প্ৰথম হৈছে। বহুত মানুহৰ কাৰণে সুবিধা হৈছে কৈছোঁ নহয়, বহুত মানুহ আছে ইপাৰে। চব মানুহ নাৱেদি পাৰ হ'ব লাগে, নহ'লে কোঁৱৰ বুলি কয়, এইফালে ঘূৰিবগৈ লাগে। এতিয়া মানে মানুহখিনি বহুত সুবিধা হৈছে। সেইফালে এয়া ডেকা ল'ৰা বহি আছে আৰু পাছবেলা টাইমত। আমি 4টামান বজাত গৈছিলোঁ, বৰ সোনকালে যোৱা নাছিলোঁ, মানে দেৰিকৈ গৈছোঁ। তাৰপৰা এওঁকলে বোলে অকণমান বোলে মোকো উঠাই দিয়া, তাৰপৰা এওঁকো অকণমান উঠাই দিছোঁ। এইফালে চোন, এইফালে খালি অকণমান জংঘল আছিলে, জংঘলবিলাক কাটি দিব, সেয়ে আকৌ অকণমান উঠাই দিছোঁ আৰু। বুঢ়া বয়সত চাবলৈকে হ'ব ন, সেইকাৰণে ভিডিঅ'বিলাক বনাইছোঁ, ইভাগে বনোৱা নাছিলোঁ মানে।
এইফালে ৰাইট ছাইডটো, সেইফালে লেফ্ট ছাইডটো। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, কমেণ্ট কৰি দিব, লাইক কৰি দিব, চব কৰি দিব এফালৰ পৰা। এইয়া পুঠা দতিজনী এজন চব বহুত এজ হ'লে 100 হ'ল যদিও মানে মই গম পোৱা নাই। এইজন খুব ধুনীয়া নাম গায়। এইজন এই চুৰিয়া পিন্ধাজন আহি পিনি আকৌ এয়া হোটেলত হেৰি ল'বলৈ ল'লোঁ, চিংৰা ল'লোঁ। ভোগালী জলপান হোটেলখনৰ নাম ৰংমন।